ঐ বুঢ়া এইটো মদনৰ ঘৰ হয়নে হয় হয় কি কৰ কিয় বা সুধিলে চুপ প্ৰশ্ন নকৰিবি এই পিচিয়ক চিনি পোৱা নাই পিচি বখল কৰি দিম এই পিচিয় থানাত থাকোতে এইবোৰ ঘটনা ঘটে মই একো বুজিয়ে পোৱা নাই বুজিবি ঐ মোক চিনি পোৱা নাই পাইছো কোন মই পুলিচ চুপ ছাৰ বুলি ক ছাৰ মই পিচিয় অৰ্থাৎ প্ৰেম চন্দ্ৰ ওজা তোৰ ল'ৰাক এতিয়াই থানালৈ নি তাৰ পিঠিত মই খুটি তাল বজাম তাক থানালৈ নিব ছাৰ সি কিবা এই চুৰ-তুৰ কৰিলে নেকি নাই সি ডক্টৰেট ডিগ্ৰী পাইছে যাৰ কাৰণে সেই পুলিচ ঘৰলৈ আহিব লগা হ'ল মাত সি নাই আজি 3 দিন হ'ল সি ঘৰলৈ অহাই নাই তাক মই ডাইৰেক্ট জেলৰ ভাত খুৱাম ছাৰ তেনেকুৱাখন নকৰিব সি মোৰ মৰমৰ ল'ৰা মই তাক বুজাম কি বুজাবি যি বুজাব লগা আছে আমি বুজাম থানাত বুজিছ কালিলৈ তাক থানালৈ যাবলৈ কবি আৰু শুন এতিয়া মালিয়া চালিয়া আছে যদি অকণ দে নাই পইচা নাই নহয় মোৰ হাতত চুপ তথাপিও চাওঁগে সেই গাঁৱটোৰ পৰা টকা এখনমান আছে নেকি হ'ব যা বহনীহে হৌটো বান্ধি দে মানে সেই হাঁহজনী আকৌ লোকেল হ'ব পাৰে বৰ মৰম লাগিছে বুজিছা আৰু হেৰি নহয় ঘৰত নাৰিকল আছে হ'ব পাৰে দুটামান বান্ধি দিয়া আৰু এটা কাম কৰিবা তামোল আছে নহয় দুটকমান বগৰাই দিয়া ইমানবোৰ বস্তু ছাৰ চুপ নহ'লে তোকে ধৰি বান্ধি লৈ যাম ভগৱান ভগৱানক নামাতিবি পুলিচৰ আগত ভগৱান নাই চেপেটা কৰি দিম মলুৱা বান্দৰৰ বংশধৰ নাম ক'ত গ'ল নহয় চেণ্ডেল পাত মই মানে সেই কঁঠাল লাগিছে নে নাই তাকে চাইছিলো বান্দৰ এই লিচুৰ গছত কঁঠালৰ গুটি বাহিৰ কৰি দিম ছাৰ কৰবালৈ গৈছিলে নেকি সৌৰ ঘৰৰ পৰা আহিলো ছাৰ কিবা হৈছে নেকি মোৰ পেটটো বৰ বেয়া কৰিছে অকণমান মই বাহিৰৰ পৰা সমানে আউটৰ পৰা বুজিছা মই গছজোপাৰ ওচৰতে কাম ফেৰা কৰি আহোঁ বস্তু কেইপদ চাবি হা হ'ব ছাৰ সেইটোনো কি ডাঙৰ কথা চাবি দে বাহ একেবাৰে হাঁহে মাহে খাব যেন পাইছো মোৰ সোপাকে নিলে কোন বাৰুই মোৰ তেজ গৰম হৈ উঠিছে কিন্তু ভগৱান আজি মই আহোঁতে কাৰ মুখ দেখি আহিছিলো বাৰু কুকুৰৰ পোৱালি যত চব লগত তোৰ কাৰণে হৈছে কিয় পিতাই মইনো কি কৰিলো কি কৰিলি
গত সব বস্তু তোৰ কাৰণে মতা হাঁহে খালে মই হ'লে একো ধৰিব পৰা নাই যে পিতাই ক'ত ধৰিব পাৰিবি ক'ত ধৰিব পাৰিবি হেৰু ক'ত চুৰ কৰিছিলি কচোন হেৰু অতদিন ক'লো যে এইটো বিদ্যা এৰ আৰু ভাল কাম এটা ধৰ হেৰু কুকুৰৰ বেচ ক'ত চিধা হ'ব কোনো কণ্ডিশ্যন নোহোৱাকৈ মোক তেনেকৈ গালি পাৰি নাথাকিব দেই পিতাই আৰু তোৰ কাৰণে যে সেই ৰাতিপুৱাই পুলিচ আহি পেলাই পাণ তামোলকে আদি কৰি 100 টকা তুলিলে পিতাই আৰু কি নিলে সেই কণী পাৰি থকা মাইকীহে চলি পিতা তোৰ আপা এইবোৰ বস্তু মই লৈ আহিছো নহয় ক'ত এক মিনিট মই কথাটো গম পাই পুলিচজনক ধৰিলো নহয় পিতাই তাৰপিছত 200 লগাই দিলো সি হাজু কৰি ক'লে বোলে মদন তোৰ বস্তু বুলি মই নাজানো নহয় তাৰপিছত পিতাই ইয়াত তোৰ বস্তু তোৰ ঘৰত হাজিৰ ঐ ভকত এইফালে জলদি মই মাতিছো তাৰ খোজ ঐ জলদি ছাৰ এই ছাৰ কাৰ বাদ দে এইফালে ফটুৱা ল'ৰা এজন চাইকেল লৈ যোৱা দেখিছ হয় কি হ'ল নাই মানে ছাৰ তই তাক চিনি পাৱ হয় পাওঁ কি কৰিলে ছাৰ সি মানে সি মোৰ চাইকেলে মালে সকলোবোৰ চুৰ কৰি নিলে নহয় পাৰ্টনাৰ কম বস্তু নহয় দেই মই কি কৰিব পাৰোঁ চাই লওঁ ঐ কি ভাবি আছ বল তাৰ ঘৰ দেখুৱাই দিবি কিন্তু ছাৰ আপুনি এই ড্ৰেছত তাৰ ঘৰলৈ গ'লে সি দেখোন পলাই যাব সেইটো আপোনাক চিনি পাব কি কৰোঁ তেনেহ'লে এতিয়া এটা কাম কৰক ছাৰ আপুনি মোৰ ড্ৰেছটো পিন্ধি লওক আপোনাৰ ড্ৰেছটো মোক দি দিয়ক বাছ ফাল্টু কথা নকবি নহয় মানে ছাৰ আপুনি কথাটো বুজি পোৱা নাই মই মানে আপোনাৰ ড্ৰেছটো পিন্ধি দূৰতে ৰৈ থাকিম আৰু আপুনি তাক ধৰি অনাৰ পিছত ড্ৰেছটো সলাই ল'ম মানে চেঞ্জ কৰি ল'ম বৰ বঢ়িয়া বুদ্ধি দেই দিয়ক ছাৰ দিয়ক এইটো তাৰ ঘৰ ছাৰ মই তাতে ৰৈ আছো আপুনি তাক ধৰি লৈ আহক ছাৰ ভাল পিটন দিব কিন্তু তই সঁচাই কৈছ তো ভকত মই কোনোদিন মিছা কথা নকওঁ নহয় যাওক ছাৰ ঠিক আছে অল দ্য বেষ্ট ছাৰ ঐ বুঢ়া মাত ভিতৰত মাত ভিতৰত কি কলি মাক মৰক ঐ কথা দি থক কাৰ মাকক মৰিবলৈ কৈছ একেবাৰে চৰতে কাক চৰিয়াব হয়নে কাক চৰিয়াবা মই পুলিচ হয় পুলিচ পুতাৰক চুৰ কৰিবলৈ শিকাইছ চুৰ কি কলি চোৰ তই কোন মই পুলিচ পুলিচ হয় কি ভুৰভুৰাইছ হয়নে কি ভুৰভুৰাইছ ঐ পুতাৰক মাত ভালে ভালে উলিয়াই দে নহলে তোকে লৈ যাম থানালৈ সঁচাই পাগল
ঐ ভীমকান্ত এইফালে সেই লাঠিডাল লৈ আছো ৰ'ব লাঠি আকৌ কেলে মই মোহন হে আরে দোস্ত কেস কি পুলিশ বনি গেল আরে সুট পুলিশ বনি গল ওই কসম কম কেসটো কি তই কাৰ সাইকেল হে মাৰিলি মই গুটে খুপাকে ও কেনেকে ঠিক কৰিছ দোস্ত ঠিক কৰিছ ঐ এই ড্ৰেছটো কামত লগাব লাগিব মই এটা বুদ্ধি পাই গৈছো কি